ট্ৰু নিউজ অসমৰ সমূহ দৰ্শকক জানাবলৈ লৈছো এটা বিগ ব্ৰেকিং নিউজ। বাৰিষাৰ আৰম্ভণিতে মাজুলীত বাঢ়নি পানীয়ে ভাঙিলে চিলাকলা অৰ্জুনগুৰি মথাউৰি। দৰ্শকসকলে আমাৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে কেনেকৈ বাঢ়নি পানীয়ে উটুৱাই নিছে চিলাকলা অৰ্জুনগুৰি মথাউৰি। কৰোনাৰ আতংকৰ মাজতে এবাৰ বানপানীৰ তাণ্ডৱ লীলা। মাজুলীত বানপানীৰ ভয়ংকৰ পৰিস্থিতি। ট্ৰু নিউজ অসমৰ সমূহ দৰ্শকক জানাবলৈ লৈছো এটা বিগ ব্ৰেকিং নিউজ। বাৰিষাৰ আৰম্ভণিতে মাজুলীত বাঢ়নি পানীয়ে ভাঙিলে চিলাকলা অৰ্জুনগুৰি মথাউৰি। দৰ্শকসকলে আমাৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে কেনেকৈ বাঢ়নি পানীয়ে উটুৱাই নিছে চিলাকলা অৰ্জুনগুৰি মথাউৰি। কৰোনাৰ আতংকৰ মাজতে এবাৰ বানপানীৰ তাণ্ডৱ লীলা। মাজুলীত বানপানীৰ ভয়ংকৰ পৰিস্থিতি। মাজুলীৰ পৰা বিপ্লৱ দাস ৰিপৰ্ট, ট্ৰু নিউজ অসম।